हेलो गाइस गुड मर्निंग फ्रम आमार घर की खबर आपनालोকৰ आशा कৰো সকলো ভালে আছে আৰু মইতো একদম বিন্দাস আছো আৰু মই আছো ককাহঁতৰ ঘৰত বতৰটো অলপ বেয়া কৰি আহিছে বৰষুণ দিব পাৰে হয়তো বাহিৰতে ধান আছে ধানখিনি সামৰি লওঁ ধানখিনি পথাৰৰ পৰা আনি চোতালতে থৈছে কিন্তু আজি ৰাতিপুৱাৰ বতৰটো অলপ বেয়া কৰি থকাৰ কাৰণে ককাই ভাবিছে বৰষুণ দিবা পাৰে বৰষুণ দিলি ধানখিনি যদি বৰষুণ পৰে বেয়া হৈ যাব নহয় সেই কাৰণে প্ৰথমতে আমি ধানখিনি ভিতৰত সোমাই লওঁ ককা আৰু মই ধান সোমাই আছো আইতা এনে এটা বস্তা বল যুজি আছে একেলাইতো নিবা নৰে সেইকাৰণে মই বোলো যো মোৰ লগতে লৈ যাও এইবাৰহে কোনবাই ধান বানি আনে ৰান্ধি দে খাবালি কি ইমান সহজ আজি বস্তাটো ডাঙৰতেহে গম পাইছো কিমান কষ্ট এটা বস্তা ডাঙি নিয়াৰ পিছত যি ভাগৰ লাগে মই বোলো কষ্ট আছে এতেও বেলেগে করলে সহজে দেচোন নিজে করলেহে অলপ হেৰি লাগে এবাৰ আইতাকে ককাকে দিছো কৰ আৰু মই এতিয়া যাম ককাৰ লগত বজাৰত ই টিউচনৰ পৰা আহিবৰ লগে লগে ইয়াৰ পৰা চোলাটো খুলি মই পিন্ধি লৈছোঁ মানে মই চুৱেটাৰটো এটা কৰা নাই মানে আমি হট মানুহ যি চুৱেটাৰটো এটা লৈ নুফুৰোৱে এতিয়া দৰকাৰ হ'ব ইয়াতে পিন্ধিছোঁ খাটা হৈছে চলি যাব নো প্ৰব্লেম মই কিবা এটা বিচাৰি আছোঁ কিন্তু মই পাহেছোঁ মই কি বিচাৰি আছোঁ বজাৰ হয় নাই আৰু আমি আহি পাই গেলো পুৰা ইয়াতে গেলামালৰ যিখিনি বস্তু সেইখিনি ইয়াতে লৈ ল এই দোকানীকেও হাহাকাৰ কৰিছে চেনিবান আমাৰ ককাৰ কথাই আৰু এইবাৰ ল চূড়াখিনি লৈ ল মানে দোকান চোকান আহাই নাই এইখান ৰখি ৰখি পেলাই পাইছোঁ মানুহটো আহি বস্তুখিনি খুলবাই পোৱা নাই তাৰমানে বাকীবিলাক চব ইনকে আছে আমি আমাক এটা মানে টিং খুলি আমাক চূড়াখিনি দিছে ইমান এডভান্স আইছোঁ আমি এতিয়া 8টাহে বাজিছে মাত্ৰ আমি এতিয়া মানে 8:30 নবজায় বজাৰৰ পৰা ঘূৰি যায় ঘৰ বামা এই একখানো দোকানে নাই আহি আছেহে চুৱেটাৰটো পিন্ধোতে নিজৰ সৰু ছোৱালী লাগি গৈছে মুঠতে ৰক্ষা নাই এইবাৰ আহিয়ে কুঁহিয়াৰত হৈছি কুঁহিয়াৰকেইডাল মানে মস্ত দীঘল এডাল আছিল কাটি টুকুৰা কৰিছে নহ'লে নিবা শাস্তি হ'ব যি আৰু এবাৰ দুটাই কাকিয়াক ভাইক দুটাই ফটো উঠবা খুজিছে ফটো পোষ্ট দিবা লাগি পুৰা ৰেডি মানে ভাত পানী খাই উঠি এতিয়া আমি যাব ওলাইছিলোঁ পিঠাগুৰি খুন্দবা কিন্তু বৰষুণ পেলাইছে এতিয়া বৰষুণ পেলালেওতো উপায় নাই যাবাতো যাবাই লাগিব গতিকে যাই লওঁ গৃহস্থ ঘৰ পোৱাৰ পিছত মানে যাৰ ঘৰত ঢেঁকী আছে সিহঁতৰ ঘৰ পোৱাৰ পিছত বৰষুণ বেছি জোৰে দিলেও কথা নাই আৰু তেতিয়া খুন্দি থাকিব পাৰিম গতিকে যাই লওঁ বৰষুণ জোৰা নেদোতে যোৱা এতিয়া বৰষুণ জোৰা নেদোতে যোৱা বহি বহি চালি থাকাতকৈ ঢেঁকী দিয়াটো বেছি মজা আছে না মই ঢেঁকী দি বিৰাট ভাল পাওঁ সেইকাৰণে মই ঢেঁকী দিছোঁ এটাক চালবা দিছোঁ নাজানো সুধকে যা এই দুটা বগৰীহান হৈ গৈছে দেই এই দুটা বগৰীহান হোৱা কথাটো হৈছে দুটা প্ৰথমতে গৰমত ধৰি বেছিকৈ আনিব পৰা নাছিল আৰু এইকেইটা আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ তিলৰ লাৰু আৰু পিঠা বনাই থাকোঁতে কিবা খাবা মন গেল বতৰটো হিচাপে মানে চানা টানা খাই বেছি ধুনীয়া লাগে সেইকাৰণে মনক লৈ ভাদিলোঁ পিন্দাছকৈ খাই দিওঁ আৰু আৰু এতিয়া ৰাতি হৈ গ'ল ৰাতি মানে সন্ধিয়া হৈ গৈছে মহা আৰু পুতু হৈ গৈছে মানে বস্তুখিনি নিব লাগিব নহয় আকৌ ডাঙৰ মাহীহঁতৰ ঘৰ লাগি গতিকে গাড়ী লৈ আহিছে বস্তুখিনি এতিয়া তুলছি আৰু আৰু একো নাই মোৰ চিটটো মইনাও যাব ওলাইছি একো নাই হ'ব দে গাড়ী লৈ যাম কিয় দোকানৰ ৰখা
তাতে আমি বনাইছিলোঁ বাৰু লাড়ু, তথাপিও নাৰিকলৰ লাড়ু কিবা হিচাপটো অলপ খেলি মেলি হৈ যোৱাৰ কাৰণে ইয়াতে আকৌ বনাব লাগে। ইয়াতে আকৌ 100মান বনাই দিওঁ, তাৰে যুজা আৰু কিমান বনাব লাগিব লাড়ু? 100হে দিছি, 150মান 200মান লাগবই। সৰু সৰু কৰবি। ৰুকি থাকিলে দেৰি হৈ কাৰণে সৰু সৰুকৈ কাটি মিক্সিত মাৰি দিওঁ, তেতিয়া লাড়ুটো মানে দেখাটো ভাল হয়, পূৰা মিহি হৈ যায় আৰু সময়টোও কম হ'ব। সেইকাৰণে প্ৰথমতে বাকলটো পেলাই লৈছোঁ। হ'ব লাড়ু নহয় না? অঁ হ'ব হ'ব এনেকৈ মিহি হৈ হেৰি হয় না? অঁ বেছিকৈ দিয়াৰ কাৰণে হেৰি হৈছে। নাই 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 হ'ব দে অকণমান আমটো তাতে কিমান চলি দিছে এইটো কৰিলে। কিয় হোৱা? মাৰ হাত চানি হাৱাই নাপাওঁ। মই কৈছোঁ তই হাৱা ল'ব নালাগে দে, চিয়েৰ ল'লি হ'ব। কমকৈ দিছোঁ বস্তুটো, কমকৈ দি বস্তুটো কমকৈ দিলে পুতুককৈ হ'ব। এয়া চন্দা মাছ নেকি? নহয় নহয়, এইটো মোৰটো। আৰু মাছ চাছ কাটি লৈ আহিল, মাছখিনি আজিয়ে ভাজি থৈ দিব, তাৰমানে এনেও আগদিনা ভাজি থৈ দিবই লাগে নহয়, কালি আকৌ হাহাকাৰ হৈ যাব। এইখিনি মাথাখিনি, এইখিনি মুড়ি ঘণ্টা বনাব। এয়া মাছ, ইফালে মুহা, দুটাও মুহা, ইফালত মানে এইটো ডাঙৰ মুহা, আগত বিকুতটো, আৰু সেইটো সৰু মুহা। পূৰা ডিছকাছ চলি আছে সিহঁতৰ। আৰু মুহাইতে ইয়াত এটা ভিডিঅ' বনাব, ময়ো এনেই অলপ কেমেৰাটো কৈ দিছোঁ। অপা মাছ এতিয়া কোনদিনা খাওঁ 1 কেজি আনিব দিছিলোঁ, ইমান কিয় লৈ আহিছা এতিয়া? নাৰিকল আৰু এইখিনি চুজি, অকল নাৰিকলেদি নুকুলোৱা হ'ল তাৰমানে, সেইকাৰণে এতিয়া 2 নম্বৰী কৰি পেলাই এটা চুজি মিক্স দিছোঁ। নাৰিকলৰ লাড়ু আমি বনাই আনছোঁ নহয়নে? আধা বনাই আনছোঁ আৰু অলপ কম কাৰণে নাৰিকল কিনি আনছোঁ, এতিয়া বনাম এতিয়া। এইফালে লাড়ু ৰেডি। লাড়ু বনালোঁ, ভাত খালোঁ, ভাত চাত খাই উঠি এতিয়া আমাৰ সোমাবা হৈ গ'ল। আৰু আজি যে গোটেই দিনটো এইবিলাক কৰিছোঁ, কিয় কৰিছোঁ নেক্সট ভিডিঅ'টোত ক'ম তাৰ কাৰণটো, গতিকে এইটোও চাব আৰু নেক্সট যিটো ভিডিঅ' দিম সেইটো আপোনালোকে চাব, তেতিয়া কাৰণটো গম পাই যাব। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰি, যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব গোটেইকেইটা আপোনালোকে কৰি দিব দেই। আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। বাই বাই।